बिटिसिआव खुंथाय गोहो सोलायनायनि बार गामि नोगोर रायजोफोरनि खुगा सोलायनायनि राव लोगोसे फाव 17 बोसोर बिटिसि खुंथायाव जाख्लनाय बिपिएफ खुंथायखौ होस्रांनो लोब इउपिपिएल हानजायाव हेफाजाब होफैनाय नुनो मोन्दों। उदालगुरि जिल्लानि सिङाव दिमाकुसियाव समबारखालि बर' फरायसा आफाद आरो सावथाली फरायसा आफादजों जथायै सावराय जथुमा जालाङो। बे सावराय जथुमायाव दुलाराय बर' फरायसा आफादनि आफादगिरि दिपेन बर' बिथाङा बाहागो लायो। सावराय जथुमानि गेजेरजों बिटिसिनि महर सोलायनायनि सायाव इउपिपिएल हानजाखौ मदद होना देरहाहोनो लोगोसे गोग्गो बिटिसि खुंथाय लाबोनो सावरायलायो। যোৱাটো সময়ত হৈ গ'ল আৰু আমাৰ বহুত মানুহ মৰি গ'ল, শহীদ হৈ গ'ল, বড়ো মৰিল, সাঁওতালো মৰিল, আদিবাসীও মৰিল। তো আমি এটা নিখিল বড়ো ছাত্ৰ সন্থা এফচুয়ে আমি প্ৰমোদ বড়োৰ নেতৃত্বত এনডিএফবিৰ যিখিনি নেতা আছিল গোবিন্দ বসুমতাৰী, বিআৰ ফেৰেংগা বা আমাৰ ৰঞ্জন ডিমাৰী হওক, যিখিনি নেতা একেলগে আমি আলোচনা কৰি এই বন্দুকক আমি বিদায় দিব লাগিব আৰু লগতে আমি যিখিনি পাব লগা অধিকাৰ, যিখিনি আমি উন্নয়ন হ'ব লাগে, দৰিদ্ৰ দুখীয়া ৰাইজৰ সমস্যা, ৰাইজৰ যিখিনি আকাংক্ষা, ৰাইজৰ যিখিনি সমস্যা, সকলো সমস্যাবিলাক সমাধান কৰি চৰকাৰৰ লগত আলোচনা কৰি বন্দুক আমি বিদায় দিব লাগে আৰু আমাৰ অধিকাৰ আমি পাব লাগে। এই অঞ্চলত আমি 17টা জাতি জনগোষ্ঠী বড়ো, সাঁওতাল, আদিবাসী, মুছলিম, বেংগলী, হিন্দীভাষী, ৰাভা, কোচা, চনচি, গাৰো যি আছে আমি একেলগে বসবাস কৰিম। दानि इउपिपिएलनि आफादगिरि दुलाराय बर' फरायसा आफादनि बारग' आफादगिरि प्रमोद बर' बिथाङा सावराय जथुमायाव बाहागो लाफैना मा बुंखो नायना लानि। ৰিজাৰ্ভেশ্যন থাকে য'ত আমাৰ লোকেল ল'ৰা ছোৱালীবিলাক প্ৰায়ৰিটি প্ৰিফাৰেঞ্চ পাব, এইটো আমি কৰিব লাগিব। চুক্তিৰ সময়তো আমি গভৰ্ণমেণ্টক বহুত প্ৰেছাৰ দিছিলোঁ কি এই অঞ্চলৰ কাৰণে এইটো ৰাখিব লাগে। এতিয়া CITৰ এটা ৰিজাৰ্ভেশ্যন আছে এই অঞ্চলৰ কাৰণে। ঠিক তেনেধৰণৰ আমাৰ ইয়াত মেডিকেল কলেজ, আমাৰ চেণ্ট্ৰেল ইউনিভাৰ্চিটি, অৰ্গেনিক ইউনিভাৰ্চিটি যিয়ে নহওক কিয় তাত আমাৰ অঞ্চলৰ কাৰণে যাহাতে এনাদাৰ 30 ইয়াৰ্ছৰ কাৰণে 20 ইয়াৰ্ছৰ কাৰণে হ'লেও এটা ৰিজাৰ্ভেশ্যন ৰাখিব লাগিব। তেতিয়াহে আমাৰ ল'ৰা ছোৱালী আগবাঢ়ি যাব। কাৰণ আমাৰ ল'ৰা ছোৱালী যোৱা 30 বছৰত আমাৰ ছ'চাইটি ইমান কনফ্লিক্টৰ মাজত আছে, ভালকৈ এডুকেশ্যন ল'ব পৰা নাই। আজিও আমাৰ গাঁৱৰ এডুকেশ্যন ইনষ্টিটিউশ্যনবিলাক ভাল নহয়। গতিকে কম্পিট কৰিলে এই ইউনিভাৰ্চিটিত ক'ৰবাত দিল্লীৰ পৰা যদি এপ্লাই কৰে, বেংগলৰ পৰা এপ্লাই কৰে তেখেতে পাব, আমাৰ ল'ৰা ছোৱালী নাপাবও পাৰে। সেইকাৰণে এটা ৰিজাৰ্ভেশ্যনটো কমচে কম 20-25 বছৰৰ কাৰণে ৰাখিব লাগিব। সেইটো এপ্ৰ'চ আমি ৰাখিম। গতিকে এই কথাটো মই আপোনালোকৰ আগত কৈছোঁ। এতিয়া হৈছে কি আমি আমাৰ ষ্টুডেণ্ট ইউনিয়ন আমাৰ চবৰ লগতো আমি কি আলোচনা কৰিছোঁ। ইতিমধ্যে কৈছে ৰিমান চৰেণ ডাঙৰীয়াই 40 দফা এটা পইণ্ট লৈ পেলাই আমি আলোচনা কৰিছোঁ। ইয়াৰ ভিতৰত মই এটা দুটাকৈ ক'ব বিচাৰিছোঁ। এটা হৈছে মেইন টু সান্থালী ডেভেলপমেণ্ট বৰ্ড, যিটো মানে আদিবাসী ডেভেলপমেণ্ট বৰ্ড নহ'লে সান্থালী ডেভেলপমেণ্ট বৰ্ড, দুটা কথা আহি আছে। সান্থালী কমিউনিটি আজি সান্থালী লেংগুৱেজটো এটা ৰিকগনাইজ লেংগুৱেজ হয়। এই কমিউনিটি অল ইণ্ডিয়াত এটা আইডেণ্টিটি অলৰেডি ইষ্টাব্লিছ আইডেণ্টিটি হয়। তো সেইকাৰণে এই কমিউনিটিটো ডেভেলপমেণ্টত যাতে কোনো এটা নেগলিজেঞ্চি নহয়, সেইকাৰণে ডেভেলপমেণ্ট বৰ্ড বনোৱাৰ কথাটো আমি অলৰেডি আলোচনা কৰিছোঁ। আৰু ইয়াৰ লগতে সান্থালী লেংগুৱেজ যিটো আছে ইয়াৰ টিচাৰ মানে যিটো এপইণ্টমেণ্ট দিয়া হৈছে, এই টিচাৰবিলাক লেংগুৱেজ টিচাৰবিলাক ৰেগুলাৰ কৰা নাই। গতিকে আমি কৈছোঁ ভাৰতৰ এডুকেশ্যন পলিচিও কৈছে কি ছেকেণ্ডাৰী লেভেললৈকে মাতৃভাষাত মানে প্ৰাইমাৰী লেভেল ছেকেণ্ডাৰী লেভেললৈকে মাতৃভাষাত এডুকেশ্যন পাব লাগে। গতিকে আমাৰ অঞ্চলত যিখিনি সান্থালী স্কুল মানে যিখিনি স্কুলত সান্থালী লেংগুৱেজ আছে বা আপোনালোকে যিটো কৰিব বিচাৰিছে ইয়াত টিচাৰবিলাক ৰেগুলাৰ কৰাৰ কামটো আমি কৰিম। আমাৰ চৰকাৰ আহিলে আমি স্পষ্টকৈ কৈছোঁ যে এইখিনি আমি কৰি দিম। কাৰণ সান্থালী লেংগুৱেজটো ইণ্ডিয়াৰ ওৱান অফ দি ৰিকগনাইজ লেংগুৱেজ হিচাপে মানে আমাৰ অঞ্চলতো সেই লেংগুৱেজটো চলিব লাগিব। আৰু আমাৰ যিটো ইউনিভাৰ্চিটি আছে ইয়াতো সান্থালী ডিপাৰ্টমেণ্টটো খুলিব লাগিব। এই কথাটো আমি আমাৰ মেনিফেষ্টটো আমি এইটো দিম। এছিয়া এই 2-3বাৰ যিটো সংঘৰ্ষ হ'ল ইয়াত বহুত মানুহ মৰি গ'ল। গতিকে আজি যদি আপুনি মোক বিশ্বাস কৰিব লাগে, মই আপোনাক বিশ্বাস কৰিব লাগে, আমি কামেৰেহে যাব লাগিব, মুখেৰে নহয়। তো সেইকাৰণে আমি কৈছোঁ যে চৰকাৰ অহাৰ লগে লগে এবাৰত নহ'লেও 2-3বাৰৰ ভিতৰত 2-3বাৰ মানে চৰকাৰ অহাটো কোৱা নাই, মই ফেজ ৱাইজত কৈছোঁ কি ফেজ ৱাইজত মানে যিখিনি আমাৰ আজিলৈকে এই কনফ্লিক্টত মানুহবিলাক মৰিব লগা হ'ল তেখেতসকলক এক্স গ্ৰেচিয়া দিব লাগিব।
তেখেতসকলৰ ফেমিলিবিলাকক আমি এটা সন্মান এটা দিব লাগিব কি ভৱিষ্যত জীৱনত যাতে আমি একেলগে থাকিব পাৰোঁ আমি কোনো এটা কমিউনিটি অকলে থাকিব নোৱাৰে বহুত সময়ত যেতিয়া আমি সংগ্ৰাম কৰোঁ আমাৰ ষ্টুডেণ্ট ইউনিয়ন আমাৰ সংগ্ৰামী সংগঠনবিলাক নিজৰ ভাষাত জোৰকৈ কোৱা হয় কি আমাৰ জীয়াই থকাৰ কথাটো লৈ পেলাই ময়ো কৈছোঁ সেই সময়ত আমাৰ ওচৰৰ মানে কমিউনিটিয়ে ওচৰত থকা জনগোষ্ঠীয়ে ভয় খাই যায় কি ইহঁতে নিজৰ কথাটো ইমান জোৰছে কৈছে বেলেগৰ কথা কোৱা নাই কিন্তু বাস্তৱটো হৈছে কি এজনে আনজনক এৰি কেতিয়াও থাকিব নোৱাৰে সেইকাৰণে আমাৰ মাজত যিটো সম্বন্ধ সেইটো আমি গঢ়িব লাগিব আৰু সেইকাৰণে এই কামবিলাক আমি কৰিব লাগিব আৰু ইয়াৰ লগতে বিলাক হ'ব ইয়াত সকলো কমিটিতে আদিবাসীৰ পৰা সান্থালীৰ পৰা ইয়াত মেম্বাৰবিলাক থাকিব আজি আমি দুখিত কি আমি ক্যান্ডিডেট মানে দিয়াত মানে ৰৈ গ'ল কাৰণ এই সিলেকশন কৰা সময়ত বহুত মানুহ আমাৰ লগত জড়িত হোৱা নাছিলে এজন দুজন হৈছিলে তেখেতসকলে কোনোবা মানে বিচৰা নাছিলে সেই কাৰণে আমি কৈছো কিন্তু যেতিয়া আমাৰ নেক্সট এই সৰকাৰটো আহিব তেতিয়া আপোনালোকৰ পৰা ৰিপ্ৰেজেন্টেটিভ থাকিব ইয়াতে সৰকাৰৰ এইটো কথা স্পষ্ট আৰু তাক এটা ইম্পৰ্টেন্ট দায়িত্ব দিয়া হ'ব কাৰণ এইটো এটা কমিউনিটি বাকি প্লাই এইটো কমিউনিটিৰ পৰা ৰিপ্ৰেজেন্টেশনটো থাকিবই লাগিব পলিসি মেকিংটো থাকিব লাগিব আৰু বাকি যেটো আমাৰ এডমিনিষ্ট্ৰেচন হ'ব ইয়াতো এটা ৰোল থাকিব লাগিব সেই কাৰণে এটা ইম্পৰ্টেন্ট এটা পোষ্ট দিয়া হ'ব আৰু ইয়াৰ লগতে অলৰেডি আমাৰ তাত বহুখিনি আমাৰ লিডাৰ বিলাক অলৰেডি কেন্দ্ৰীয় কমিটিত আহি গৈছে গতিকে ইয়াৰ ভিতৰতে আৰু ইয়াৰ বাহিৰতো আজি আমাৰ সান্থালী সকলৰ পৰা আদিবাসী সকলৰ পৰা বহুত শিক্ষিত যুৱতী বিলাক আহি আছে তেখেতসকলৰ পৰা আমাক অংশগ্ৰহণ কৰিব লাগিব সাপোৰ্ট কৰিব লাগিব তো সেই কাৰণে মই কৈছো কি আপোনালোকে ফিল কৰিব কি ইউপিপিএল ৰ যেটা সরকার আহিব কি এটো মোৰো সরকার হয় আপোনাৰো সরকার হয় ইখিনি শেয়াৰটো আমি আপোনালোকক মানে কমপ্লিটলি দিয়াৰ কাৰণে ৰেডি আছো তো হিখিনি কথাটো আপোনালোকক মই কলো যিবিলাক সন্মানৰ ব্যক্তি যি সকল আমাৰ মাজত নাই যি সকলক আমি সদায় পূজা কৰিব লাগে যেনেকৈ সিধু কানুৰ নামত এটা ভৱন বনোৱা কোকৰাঝাৰত এই কথাটো কৈছে কি আমাৰ সরকার আহিলে আমি এই ভৱনটো বনাম আৰু ইয়াৰ বাহিৰৰ বিভিন্ন জায়গাত আমি বিৰসা মুণ্ডাৰ নামটো বনাম বুলি কৈছো আৰু বিভিন্ন আমাৰ নমস্য ব্যক্তি সকলৰ নামত বিভিন্ন অঞ্চলত আমি এই মানে স্টেচু বনোৱা অফিস বনোৱা এই কামবিলাক আমি কৰিম কাৰণ কমিউনিটি হ্যাপিনেসটো ইউপিপিএল ৰ সবচে প্ৰায়োৰিটি এটা কাম সব কমিউনিটিয়ে হ্যাপিলি থাকিব লাগিব সিকিউৰড এন্ড হ্যাপিলি থাকিব লাগিব গতিকে এই কামটো কৰিলে যদি আমি হ্যাপি হয় এই কামটো কৰিলে যদি আমাৰ আইডেন্টিটি কালচাৰটো প্ৰটেক্ট হয় এই কামটো কৰিলে যদি আমাৰ ৰিকগনিশন এটা হয় এই কামটো কৰাৰ আমাৰ অসুবিধা নাই আৰু এনেও আমাৰ বিটিআৰ সরকারে ইয়াত মানে ৰকেট উৰোৱাৰ কাম নকৰে ইয়াতে চন্দ্ৰত আমাৰ কমিউনিটি হ্যাপিনেসৰ কাৰণে আমি কাম কৰিম তো এই কথাটো আপোনালোকৰ আগত মই কলো কমিউনিটি কলেজৰ মানে 10টা কমিউনিটি কলেজ আদিবাসী আৰু সান্থালী যিখিনি আছে এই এৰিয়াত আমি এস্টাবলিশ কৰিম এই কমিউনিটি কলেজটো কি হ'ব যে আমাৰ বহুত ল'ৰা ছোৱালী স্কুল ড্ৰপ আউট হয় কলেজ ড্ৰপ আউট হয় আমাৰ যেটো মেইন স্ট্ৰীম স্টুডেন্ট যিখিনি স্কুল কলেজত আছে ইয়াতকে ডাবল স্টুডেন্ট ডাবল ইউথ কলেজ মানে কি হয় স্কুল কলেজৰ বাহিৰত আছে আৰু ইহঁতৰ ভৱিষ্যতটো আমি বনাব লাগিব গতিকে জুনে নেকি মেইন স্ট্ৰীমত পঢ়ি পেলাই ভৱিষ্যতটো বনাব পৰা নাই তেখেতসকলক মানে আমি কি কৰিব অল্টাৰনেটিভ স্কুলত পঢ়াৰ কাৰণে ব্যৱস্থা কৰিব লাগিব যাতে কিবা এটা নহয় কিবা এটা স্কিল শিকিব পাৰে আৰু নিজৰ কেৰিয়াৰটো নিজে গঢ়ি ল'ব পাৰে এইখিনি কথাটো মই কলো বাকি এগ্ৰিকালচাৰ ডেভেলপমেন্টৰ কাৰণে এডুকেশন ডেভেলপমেন্টৰ কাৰণে আমি এটা প্ল্যানিং কৰিছো আৰু এটা কথা মই ক'ব বিচাৰিছো কি এমপ্লয়মেন্টৰ কাৰণে আজি যেটো এমপ্লয়মেন্ট সবচে ডাঙৰ এটা প্ৰশ্ন অলপ আগতে কৈছে গভৰ্নমেন্ট জবৰ কথা কৈছে আমাৰ এজন সিস্টাৰে কি আমাৰ গভৰ্নমেন্ট জবটো তেনে মানে নাই বুলি ক'ব লাগিব এতিয়া যিখিনি গভৰ্নমেন্ট জব ওলাই আছে আৰু গভৰ্নমেন্টৰ বহুত সেক্টৰ প্ৰাইভেটাইজ হৈ গৈছে গতিকে গভৰ্নমেন্ট জবটো কিমান ওলাব এটো ভেৰি মাছ ডাউটফুল কিন্তু আমাৰ কি আছে আমিটো জিয়াই থাকিব লাগিব জিয়াই থাকিব লাগিলে আমি এটা উপাৰ্জন কৰিব লাগিব উপাৰ্জনটো কৰ পৰা কৰিম আমি আৰ্নিংটো কৰ পৰা কৰিম আমিটো বেয়া কাম কৰি আৰ্নিং কাম কৰিব নোৱাৰো সেই কাৰণে এটা ডিগনিটি নিজৰ মান সন্মান লৈ পেলাই আমি আৰ্নিং কৰিব পৰা এটা ব্যৱস্থা কৰিব লাগিব তো ইয়াৰ কাৰণে যিখিনি ইউথ আছে এই ইউথখিনি যিখিনি মেন পাৱাৰ এটো আমি হিউম্যান ৰিসোৰ্স হিচাপে ইউজ কৰি পেলাই বিভিন্ন সেক্টৰত এংগেজ কৰিব লাগিব কোনে কি কৰিব বিচাৰে কোনোবা বিজনেস কৰিব কোনোবা এগ্ৰিকালচাৰৰ কাম কৰিব কোনোবা ড্ৰাইভাৰ হ'ব কোনোবা মেকানিক্স হ'ব বিভিন্ন ফিল্ডৰ যেটো মানে কি কাম আছে এই কামত আমি 100টা অল্টাৰনেটিভ স্কুলস খুলি পেলাই অল্টাৰনেটিভ কলেজ খুলি পেলাই তেখেতসকলক আমি ট্ৰেইন কৰিম আৰু ইয়াৰে 10টা মই এইটো কোৱাটো মানে আদিবাসী আৰু সান্থালী এৰিয়াত আপোনালোকৰ লগত আলোচনা কৰি আমি এস্টাবলিশ কৰিম যাতে কোনো বহি থাকিব নালাগে আৰু ইয়াত আপোনালোকৰ সাপোৰ্ট আমাক লাগিব
আৰু ইয়াৰ বাহিৰে যিখিনি আমাৰ লেংগুৱেজ কালচাৰ ডেভেলপমেণ্ট বাকী ইছ্যুবিলাক আপোনালোকে যিটো লৈ পেলাই মানে মেণ্টেলি এটা প্ৰেছাৰ পাই আছে কি আমাৰ এইটো হোৱা নাই এইটো হোৱা নাই এইটো হোৱা নাই এই কামটো কৰিবৰ কাৰণে আমি চৰকাৰত আহিছোঁ আমি পলিটিক্সত আহিছোঁ আৰু পলিটিক্সত আহি আমি চৰকাৰত বহাৰ পিছত এই কামখিনি আমি এপ্ৰুভ মানে খুব স্পীডত আমি কৰি যাম আজি ফৰেষ্ট ডুৱেলাৰ্ছ এক্ট যিটো আছিলে ফৰেষ্ট অঞ্চলৰ ভূমি পাট্টা পাব লাগে এই BTC অঞ্চলত এতিয়ালৈকে মাত্ৰ মানে 7% হে ভূমিৰ পাট্টা পাইছে অনলি 7% তাৰ মানে 93% এতিয়ালৈকে ভূমিৰ পাট্টা পোৱা নাই তো এই কামখিনি কৰিব লাগিব এই কামখিনি যোৱা 17 বছৰত BPF কৰা নাই এটা চিৰাং জিলাৰ উত্তৰ অঞ্চলত কেতিয়াবা যায় BPF কয় আমি ভূমি পাট্টা দিম ইলেকশ্যন আহিলে আৰু নিদিয়ে আৰু ভূমি পাট্টা দিম আৰু নিদিয়ে প্ৰত্যেক ইলেকশ্যনতে ফৰ্ম ডিস্ট্ৰিবিউট কৰি দিয়ে ফৰ্ম ফিল আপ কৰক মাটিৰ পাট্টা পাব আৰু মাটিৰ পাট্টা নাপায় এই নাটকবিলাক কৰি আছে এইটো নাটক কৰিবলৈ নাপায় চৰকাৰে গাৰ্জেন হয় চৰকাৰে যদিও গণতন্ত্ৰত ৰাইজে ৰজা আমি চৰকাৰকো গাৰ্জেন বুলি ধৰি লওঁ আৰু সেই গাৰ্জেনৰ বহা গাৰ্জেন মানুহবিলাক যদি আমাৰ ৰাইজক ঠগায় এইটো বহুত দুখৰ বিষয় হয় তো সেইকাৰণে বহুত নাটক হৈ গ'ল এইটো আমি ফিনিছ কৰিব লাগিব এতিয়া নতুন জেনেৰেশ্যন নতুন চিন্তা লৈ পেলাই আমি আগবাঢ়িম আৰু এটা ভাল এটা সুস্থ সমাজ গঢ়াৰ কাৰণে আমি সকলোৱে কাম কৰিব লাগিব আৰু এই ক্ষেত্ৰত আজি আমাৰ সান্থালী ষ্টুডেণ্ট ইউনিয়ন আৰু বিভিন্ন ষ্টুডেণ্ট অৰ্গেনাইজেশ্যনবিলাকে আগবাঢ়ি আহিছে মই ধন্যবাদ জনাইছোঁ আমাৰ যোৱা 30-40 বছৰত নিজৰ জনগোষ্ঠীৰ কাৰণে ষ্টুডেণ্ট ইউনিয়ন আৰু ইউথছবিলাক আৰ্মছ লৈ যুদ্ধ কৰিব লগা হৈছে আজি মই এইটোকে ক'ব বিচাৰিছোঁ যে ষ্টুডেণ্ট ইউনিয়নবিলাকতো ডেম'ক্ৰেটিক নন ভাইলেণ্ট ৱেত কাম কৰি আছে কিন্তু আণ্ডাৰগ্ৰাউণ্ডত যোৱা যিখিনি যুৱকসকল তেখেতসকলকো মেইন ষ্ট্ৰীমত আনিব লাগিব আমাৰ অঞ্চলবিলাকক আমি সদায় পিছফুলি ৰাখিব লাগিব এই অলপ এজন আমাৰ ভাইয়ে কৈছে কি আৰ্মছ ৰিকভাৰী হৈ আছে এইটো কি হৈ আছে তো এই আৰ্মছ যে ৰিকভাৰী হৈছে এইটো ভাল কাম হৈছে ভাল কথা হৈছে ইয়াত বহুতৰ মানুহৰ হাতত আৰ্মছ থাকিব পাৰে কিন্তু প্ৰত্যেক আৰ্মছটো ৰিকভাৰ কৰিব লাগিব যোৱা 27 জানুৱাৰীত একৰ্ড হোৱাৰ পিছত NDBৰ 4টা ফ্ৰেকশ্যনে এটা চেৰিমনিয়েল ফাংচন প্ৰগ্ৰাম কৰি পেলাই আৰ্মছটো গটাই দিছে এইটো অফিচিয়েলি এই অৰ্গেনাইজেশ্যনটো ডিছবেণ্ড হৈ গ'ল এতিয়া ইয়াৰ পিছত যিবিলাক আৰ্মছ পাইছে এই আৰ্মছবিলাক কাৰ হয় কেনেকৈ থাকিল এই কথাবিলাক আমি আজি প্ৰশ্ন কৰি আছোঁ কিন্তু আমি এট দি সেম টাইম আমি বিচাৰি আছোঁ কি আমাৰ বিটিআৰ অঞ্চলত যাহাতে এটাও ইলিগেল গান কাৰো হাতত নাথাকে এইটো আমি বিচাৰিছোঁ আমি যাহাতে ভাইলেন্স ফ্ৰী সোসাইটি পাব পাৰোঁ কাৰণ ভাইলেন্সত আপুনি ভাল কথা ভাবিব নোৱাৰে আমি জানো পিচটো কেনেকৈ পিচ হ'লে শান্তি হ'লে মানুহবিলাক কবিতা লিখে হাল্লা হ'লে কবিতা লিখিব নোৱাৰে পিচ হ'লে মানুহ ৰিচাৰ্জ কৰিব পাৰে পিচ হ'লে মানুহ ভাল কাম কৰিব পাৰে এই পিচ যিটো শান্তি সেইটো চবক লাগিব আৰু বিশ্বত এতিয়া সবচে দামী কিবা যদি বস্তু আছে কিবা যদি কথা আছে সেইটো হ'ল শান্তি এই শান্তিৰ কাৰণে এটা দেশে আনটো দেশৰ লগত আলোচনা কৰি আছে মানে ৰাষ্ট্ৰসংঘই আলোচনা কৰি আছে কিন্তু আজিলৈকে বহুত টকা পইচা খৰচ কৰিও শান্তি আনিবলৈ পৰা নাই সেইকাৰণে আমি সবে মিলি শান্তিটো স্থাপন কৰিব লাগিব মই বেছি দীঘলীয়া ক'ব বিচৰা নাই আপোনালোকে UPPL যিটো পাৰ্টি আছে এইটো নিজৰ পাৰ্টি বুলি ধৰি লওক আৰু আপোনালোকৰ যিটো চিন্তাধাৰা এইটো UPPLত লৈ আহক আৰু আমাৰ প্ৰাইম যিটো সবচে ফৰমষ্ট যিটো ডিউটি এণ্ড আমাৰ যিটো এজেণ্ডা আছে সেইটোৱে হৈছে সব কমিউনিটি ইয়াত হেপিলি থাকিব লাগিব মই যদি খাবলৈ পাইছে আপুনিও খাব পাব লাগিব তেখেতে খাব পাব লাগিব তেখেতেও খাব পাব লাগিব মোৰ ৰাস্তাটো যদি ভাল হৈছে তেখেতৰ ৰাস্তাও ভাল হ'ব লাগিব মোৰ গাঁৱত যদি পানী আছে তেখেতৰ গাঁৱতো পানী পাব লাগিব সেইকাৰণে নতুন এটা চিন্তা কৰি আমি আগবাঢ়িছোঁ আৰু আপোনালোকে 24/7 মানে কি হয় আপোনালোকে BTR অফিচ ছেক্ৰেটাৰিয়েটটো খোলা পাব আৰু ইয়াৰ লগতে যিখিনি আমাৰ আজি সমস্যা আছে আমি এডভান্স সমস্যাবিলাক ওলাই আছোঁ আমি মানে এইটো ৰাস্তা এইটো দলং এনেকৈ কৰিব বিচৰা নাই এবাৰতে আমি ওলাব বিচাৰিছোঁ আমাক কিমান দলং লাগে কিমান ৰাস্তা লাগে কিমান স্কুল লাগে কিমান কি লাগে এইটো একবাৰতে ওলাব বিচাৰিছোঁ মই এইকেইদিন পাৰ্টিত আহি পেলাই খুব ৰিয়েলাইজ হৈছে 70 বছৰত ভাৰতে কি কৰিলে এপছুৰ যেতিয়া মই আছিলোঁ এপছুৰ ষ্টুডেণ্ট ইউনিয়নৰ মানুহ বুলি মোক কোনো কোৱা নাছিলে কি দাদা মোক পইচা লাগে দাদা মোক হেল্প কৰি দিয়ক দাদা মোৰ মোক এতিয়া পাৰ্টিত অহাৰ পিছত মই শুনি আছোঁ কি এইটো আমাৰ প্ৰাইমাৰী মেম্বাৰ হয় তেখেতৰ পেটত পাথৰ হৈছে তাক হস্পিটালত নিব লাগে পইচা নাই এইটো মানে অমুকৰ মাক হয় তেখেতৰ মানে এটা প্ৰব্লেম হৈছে এইটো হস্পিটালত পৰি আছে এইটো ওলাই আনিব লাগে পইচা নাই এইজন মানে অমুকৰ মামা হয় মানে 1.5 লাখ টকা হ'ল হস্পিটালত ডেড বডিটো ওলাই আনিব কাৰণে পইচা 1 টকাও নাই কান্দি আছে এইটো হেল্প কৰিব লাগে এই 6 মাহত মই তেনেকা কেছ বহুত পাইছোঁ আৰু তেতিয়া মোৰ উপলব্ধি হৈছে এটলিষ্ট আমাৰ অঞ্চলত
প্ৰত্যেকটো সাব ডিভিজনৰ এটা হস্পিটেল ICU থাকিব লাগিব অপাৰেশন কৰিব পৰা ফেসিলিটি থাকিব লাগিব আৰু সেইটো কৰিলে আমাৰ দুখীয়া মানুহবিলাকে ভালকে ট্ৰিটমেন্টটো পাব নহলে কেইজনে আজি গুৱাহাটীত নিপ্লাই ট্ৰিটমেন্ট কৰিব পাৰে মই নিজৰ পাৰ্টিতে এই 6 মাহত 100 জনৰকে বেছি মানুহ পালো যোনে নেকি ট্ৰিটমেন্ট কৰিব নোৱাৰে মানে পইচা নাই এক্সিডেন্ট হৈছে নিজৰ লৰা ছোৱালী মানে এক্সিডেন্ট হোৱা লৰাটো ট্ৰিটমেন্ট কৰি আনিব পৰা পইচা নাই পকেটত তেনেকা অৱস্থাত মানুহবিলাক আছে তো সেই কাৰণে আমাৰ কৰিব লগা বহুত কাম আছে আমি হেতু কৰিব লাগিব এইখিনি কথাই কলো আপোনালোকক লগত লগ পাই আজি ভাল লাগিছে পুনৰ আলোচনা কৰিম আজি আপোনালোকৰ কথা শুনিবলৈ নোৱাৰিলো মানে বৰষুণৰ ডিস্টার্ব কৰিলে গুদুলো হল ঘৰতো যাব লাগে মই সদৌভাগ্যক সবকে ধন্যবাদ দিলো ঈশ্বৰে আপোনালোকক ভালে ৰাখক আৰু আমাৰ সমস্যাবিলাক একেলগে আমি ফাইট কৰিম একেলগে আমি সমাধান কৰিম এইখিনি কথাকে কৈ মই সকলোকে ধন্যবাদ দি মোৰ বক্তব্য সামৰিছো ধন্যবাদ